বৰঘাট ৰেলৱে ষ্টেচনত স্থানীয় ৰাইজে ঢোলে ডগৰি ফুলাম গামোচাৰে উষ্ম আদৰণি জনাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সফলতা লাভ কৰা দুগৰাকীকৈ খেলুৱৈ। পশ্চিমবংগৰ কলিকতাত 14ৰ পৰা 18 ফেব্ৰুৱাৰী তাৰিখলৈ নেশ্যনেল মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত অসমৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰা চৰাইদেউ জিলাৰ বৰঘাট অঞ্চলৰ বৰপথাৰ গাঁৱৰ 72 বছৰীয়া পেচন ৰাজকুমাৰে 5 কিলোমিটাৰ খোজ কঢ়াত স্বৰ্ণ পদক আৰু 400 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰি চৰাইদেউৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। জানিব পৰা মতে উক্ত প্ৰতিযোগিতাত একেখন গাঁৱৰে ৰাজীৱ বৰগোহাঁই নামৰ আন এজন যুৱকেও অংশগ্ৰহণ কৰিছিল। আসাম এথলেটিক মাষ্টাৰ্ছ প্ৰতিযোগিতা কৰিবলৈ কলিকতালৈ গৈছিলোঁ। কলিকতাৰ ষ্টেডিয়ামখন হ'ল স্বামী বিবেকানন্দ ষ্টেডিয়াম আৰু শ্বাহ ষ্টেডিয়াম। তাত মই খেলি 5 কিলোমিটাৰ ৱাকিঙত গ'ল্ড মেডেল পালোঁ আৰু 400 মিটাৰ দৌৰত ৰাণত থাৰ্ড প্ৰাইজ পাই আনন্দিত হৈ এতিয়া ঘৰলৈ উভতি আহিছোঁ। নাহৰপুখুৰী সৰুপথাৰ গাঁৱৰ এইগৰাকী বয়োজ্যেষ্ঠ আইতা, মোৰ আইতা সম্বন্ধ হয়। এখেতে আজি কোনো আমি গমেই নাপাওঁ। আগতে যি দৌৰা দৌৰি কৰি ফুৰিছিলে আমি ৰাস্তাত দেখোঁ, কেতিয়াবা অকণমান খোজ কাঢ়ে, কিবা কৰে। ইমান যে এটা ডাঙৰ আমাৰ নাহৰপুখুৰী গাঁৱৰ বা বৰঘাট ৰাইজৰ বা চৰাইদেউ জিলা তথা অসমৰ কাৰণে কলিকতাত খেলি ইমান ধুনীয়াকৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি সকলো ৰাইজে, বৰঘাটৰ ৰাইজে, আমাৰ নাহৰপুখুৰী সৰুপথাৰ গাঁৱৰ ৰাইজে মিলি তেখেতক আমি আদৰিবলৈ, তেখেতলোক আমাৰ ৰাজীৱ বৰগোহাঁই ককাইদেউ তেখেতৰ লগত গৈছে খেলিবলৈ। এখেতেও এটা মেডেল লৈ আহিছে, তেখেতেও তিনিটা মেডেল লৈ আহিছে। তেখেতলোকক আমি আদৰিবলৈ সকলো ৰাইজে ঢোলে ডগৰে তেখেতলোকক আমি আদৰিবলৈ বুলি আজি বৰঘাট ষ্টেচনত আমি উপস্থিত হৈছোঁ। তেখেতলোকে অলপ আগত ট্ৰেইনৰ পৰা নামিছে আৰু তেখেতলোকে ইমান এটা ডাঙৰ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তেখেতলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, নিউজ আছাম টুডে।